হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া বাহিৰটো সাৰি ল'লোঁ প্ৰথমতে, আৰু এইফালে বাবাও উঠিলে, কিন্তু তাৰ উঠিছে যদিও তাৰ টোপনি মজাটো ভাঙা নাই। আৰু তাক প্ৰথমতে মই মৰম কৰিব লাগিব, অকণমান খেলিব লাগিব, তাৰপিছতে তাৰ মজাটো ভাঙিব। কিন্তু মই যিহেতু বাৰুণীপাত হাতত ল'লোঁ, সেইটো কাৰণে প্ৰথমতে ভাবিলোঁ এইটো কামেই ফিনিছ কৰি লওঁ। A for B for C for D for E for F for fish, G for H for horse. ইয়াৰ ৰুম চুম সাৰি লৈ বাবাক অকণমান মৰমো কৰা হ'ল, অকণমান পঢ়োৱাও হ'ল। I for ইমান এটা জনা হোৱা নাই, তথাপিতো যিখিনি কমতে মুখস্থ ৰৈছে, মনত ৰৈছে, সেইখিনি কয় আৰু তাৰ এটা প্ৰব্লেম আছে, সি মানুহ থাকিলে বেলেগ মানুহ থাকিলে আৰু বাক মোবাইলৰ আগত ভিডিঅ' কৰিলে ক'বই লাজ কৰে নে কি নাজানো, কিন্তু সৰুকৈ কয়। আমি গা পা ধুই ৰেডি হ'লোঁ, বাবাকো ধুৱাই দিলে, এতিয়া স্কুল নিব ওলাইছোঁ। সেয়া ইমান উৎপাত দেখিছেনে, বহুত দিগদাৰ হয় এনেকৈ স্কুলত যাবৰ টাইমত কাপোৰ পিন্ধাওঁতে টাইম লাগে, এনেকুৱা ক্ৰীম লগাওঁতে, তেল সানি দিওঁতে এনেকৈ বহুত টাইম লাগি যায়। কিবা দেখুৱাই বা বুদ্ধি কৰি এনেকুৱা কৰিব লগা হয়। আপোনালোকৰো বাচ্ছাবিলাকৰ লগত এনেকুৱা হয়নে জনাবচোন। আৰু তাক একচুৱেলি ইউনিফৰ্ম পিন্ধোৱা নাই, কাৰণ স্কুলৰ পৰা ইউনিফৰ্মটো তাক দিয়া নাই। আৰু কি হৈছে, যিহেতুকে নতুনকৈ গৈছোঁ, যাব যে 3-4দিনমান হৈছে, গতিকে ইউনিফৰ্ম তাক দিয়াও নাই। যিয়ে নহওক বাৰু, আৰু ইউনিফৰ্ম সি এনেও পিন্ধিব ইচ্ছা নকৰিব, কাৰণ কি তাৰ গৰমটো বহুত। তাৰোপৰি সি আৰু ইমান জানা হোৱা নাই ন, সি চাৰ্ট পিন্ধিব অলপ বেয়া পায়, সেইটো কাৰণে এনেকুৱা চিম্পল ড্ৰেছতে সি ভাল পায়। আৰু যেতিয়া ইউনিফৰ্ম দিব, তেতিয়া তাক আমি ইউনিফৰ্ম পিন্ধাব চেষ্টা কৰিম। আৰু স্কুলৰ পৰা দিলেতো পিন্ধাবই লাগিব, কাৰণ পোছাক পৰিধান কৰাটো একদম কম্পালচৰি হয়েই। এইফালে ল'ৰাই পঢ়ক বা নপঢ়ক, আমি স্কুলৰ পৰা আহি পালোঁ। আৰু পঢ়াটো ডাঙৰ কথা নহয় বাৰু, যিহেতু এজ কম আছে, জাষ্ট এডজাষ্টমেণ্টৰ কাৰণে আমি স্কুলত গৈছোঁ। আৰু আজি স্কুলত ইউনিফৰ্ম দিছে, কি দিছে মই দেখুৱাই আছোঁ। কৈছোঁ নহয়, প্ৰাইভেট স্কুলতকৈ কোনো গুণে কম নহয়। আজিকালি ইমান সুবিধা হৈছে, সুবিধা দিছে চৰকাৰে। এইটো পেণ্ট দিছে, পেণ্টটো অকণমান ডাঙৰ হ'ব, আৰু টি চাৰ্টটো হ'ব বাৰু, কিন্তু দেখিয়ে ভয় লাগিছে, বিৰাট গৰম। আৰু এইডাল বেল্ট দিছে, ইয়াতে লিখা আছে ICDS আছাম, হৈছে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ। আৰু এইডাল দিছে টাই, আৰু এইফালে চক্স দিছে ঠাণ্ডা দিনৰ কাৰণে। আৰু লগতে কি দিছে, এইটো আই কাৰ্ডো দিছে। ইয়াতে নামটো লিখিব লাগিব, নিজৰ এড্ৰেছটো লিখিব লাগিব, এইটো বাৰু মই পিছত কৰি দিম। আৰু লগতে এযোৰ দিছে শ্বুজ, আৰু শ্বুজযোৰ অকণমান ডাঙৰ হৈছে বাৰু, এইটো পিছত পিন্ধাব পাৰিম। আৰু অলপ পিছতে দেউতাকেও আনি দিছে এটা বেগটো বাৰু স্কুলৰ পৰাও দি আছে, আমাৰ বাবাক দিয়া নাই। কিন্তু আমি স্কুলৰ বেগক ৰখিও থকা নাই, যিহেতু স্কুলত যাই বেগটো নিলে, বেগ কিতাপ বহি নিলে বাৰু নিয়াটো উচিত, সেইটো কাৰণে আনি দিলোঁ বেগ এটা। তাৰপিছত আৰু কিতাপ এখন আনিছে, কিতাপখন খুবেই ভাল। কিতাপখনত ক খ অ আ বা অসমীয়াৰ 1 2 3, ইংলিছৰ 1 2 3 ABCD গোটেই আছে, নেওতা গোটেই। এইখনত 60 rupees লৈছে, আৰু এখন আছে 30 rupees। 30 rupeesৰখনত কম থাকে, আৰু এইখন অকণমান ভাল। আৰু ভাল বুলি একো নহয়, কিতাপেই মাজৰ বস্তুখিনি মেইন, পইচাৰ লগত কথা নাই। আৰু এই পইচা কি প্ৰাৰ্থনাও আছে, আৰু নেওতা আছে। আৰু এইফালে এটা বটলো আনি দিলে, আৰু ফলি এখনো আনি দিছে, আৰু 1 দৰ্জন মাটি পেঞ্চিলো আনি দিছে। এতিয়া ল'ৰা পঢ়াহে কথা, নপঢ়ে, খেলিয়ে থাকে, দৌৰি থাকে, তথাপিতো আৰু কিজানি এইবিলাক আনি দিলে পঢ়ে। তাৰপিছত এইকেইখন আনিছিলে, এইকেইখন অৱশ্যে আনিব আজি দিন হ'ল, বেছি দিন হোৱা নাই, ধৰক আজিৰ পৰা 3-4 দিনমান আগত অনা হৈছিল, যেতিয়া স্কুলত দিয়াই নাছিলোঁ, তেতিয়া আনিছে। কিতাপকেইখনো ভাল, বেয়া নহয়, এইকেইখনো ভাল। এইফালে আকৌ স্কুলৰ পৰা আহি এটা কাম হাতত লৈছোঁ, এইটো একচুৱেলি মোৰ কাম নহয়, এইটো হৈছে ক্লাছ 6 to 7ৰ ষ্টুডেণ্টৰ। এইটো হৈছে অ'পেন কুইজ আৰ্ট এণ্ড ইনোভেশ্যন কম্পিটিশ্যন, কুইজ, কলা আৰু উদ্ভাৱন প্ৰতিযোগিতা। এইটো একচুৱেলি আমাৰ ওচৰৰে ভাইটি এজনৰ, মোৰ দেওৰে হয়, সি ক্লাছ 7ত পঢ়ে। তাক স্কুলৰ পৰা দিছিলে, সেয়াই মোৰ ওচৰত আনিলে। তাই ভাবিলোঁ যিমানটো পাৰোঁ সেইখিনি মই তাক কৰি দিওঁ। এনেও মই পঢ়াৰ ক্ষেত্ৰত যিখিনি জানো বা যিখিনি পাৰোঁ
সেইখিনি মানে মই হেল্প কৰিব মোৰ ভাল লাগে, মই ভাল পাওঁ, কিবা এটা নিজৰে শান্তি লাগে যেতিয়া জনা বস্তু এটা বেলেগক শিকাব পাৰোঁ, কিবা এটা ভাল লাগে। ইয়াত বোলে ফাৰ্ষ্ট প্ৰাইজ পালে 1 লাখ টকা আৰু ছেকেণ্ড প্ৰাইজ পালে 50,000 টকা দিয়ে। বাকী মই যেনে তেনে কৰি দিলোঁ বাৰু, বাকী আৰু এক্সামিনাৰে জানে কি হয়। এতিয়া আকৌ গধূলি মুখৰ জুতিৰ কাৰণে বনালোঁ মেগীত আকৌ মই আলু দিলেহে বেছি ভাল পাওঁ। সৰুতে মায়ে মেগী বনালে আলু দিছিলে, সেইটো কাৰণে তাৰমানে কি হয় এতিয়া মেগীত আলু নিদিলে কিবা খোৱা যেনে নালাগে, কিবা ভালেই নালাগে। তাৰপিছত আচলতে মেগীটো ভাল বস্তু নহয়, এইটো হেল্ডি ফুড নহয়, তথাপিতো কেতিয়াবা কি হয় কিছুমান মানে আনহেল্ডি ফুডো খাব মন যোৱা হৈ যায়, কি কৰিম জিভাখনে নামানে। যা নহওক এতিয়া কি কৰিছোঁ, সেই মেগী মানে সিজোৱা পানীখিনিয়ে ইয়াতে দি দিছোঁ, দিয়াৰ পিছত আৰু হ'বই আৰু মোৰ বেছি টাইম নাই। তো আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।